engineer, accredited engineer, and DPM, Sunset Rural Livelihood Mission, West Karbi Anglong, as well as DPM and his staff of Karbi Anglong also. सर हमार प्रधानमंत्री आवास योजना 25-26 सर खाली टार्गेट खाली बोकाजान ब्लॉक आसिल सर हमार 380 टार्गेट आसिल 295 फंड सैंक्शन हो गल सर only 18,593 सैंक्शन हो गल गैप इन सैंक्शन खाली 50 फंड आसिल और परसेंटेज वाइज सैंक्शन सर अपना 99% आसिल बोकाजानर 99.8 सेक्शन जो अपना प्रथम इंस्टल आज विशेषকৈ मैं जी आमार जी कार्बी आंगलং पश्चिम कार्बी आंगलং आमार जी पंचायतर ग्रामोन्नयन विभागर विशेषকৈ आमार प्रधानमंत्री आवास योजना MGNREGAर लगते माननीय मुख्यमंत्री डांगरियार जी स्कीम विशेषকৈ अभिलाषी स्कीम ये मुख्यमंत्री महिला उद्यमिता आँचनी और लगते आम टूरिज्म विभागर आज पर्यालोचना करूँ और मैं आनंदित जे प्राय 87,000 महिला इतने आगंतुक दिन आम लाखपति बैदेव आत्मनिर्भर करार कारण आम इतिम्य प्रचेषा हाथ कर प्रधानमंत्री आवास योजनार काम इतिम्य पूर्णगति चलि आसे आपलोके निश्चय जाने जे आमाक 28 लाख घर प्रदान करिছিলে और 28 लाख घर भर 21 लाख घर इतिम्य आम सम्पूर्ण 7 लाख घर काम चलि आसे ठीक तेनेकुवाকৈ आमार इयातेও जी 52,000 घर दिছিলে এই 52,000 घৰৰ পিছত আৰু 10,000 ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে এই 10,000 ঘৰৰ নিৰ্মাণ কাৰ্যটো আমি অহা অক্টোবৰ মাহৰ 31 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কাৰণে আজি আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ এইকাৰণে লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ যে যেহেতু ভাৰত চৰকাৰে পুনৰ আমাক ঘৰ দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ কাৰণে নেকি আমি ইতিমধ্যে জীৱিকা সখীৰ জৰিয়তে প্ৰায় 60,000 মানুহৰ ইতিমধ্যে সাৰ্ভে কৰা হৈছে और আগন্তুক দিনতে 50,000 বা 60,000 মানুহ যাতে পুনৰ যাতে ঘৰ দিব পৰা যায় কাৰ্বি আংলং অঞ্চলত তাৰ কাৰণে আমি এই ঘৰখিনি বৰ্তমান নিৰ্মাণৰত চলি থকা ঘৰখিনি আমি সোনকালে হোৱাটো আমি বিচাৰিছোঁ ইয়াৰ উপৰিও যিহেতু আমি জানো যে অসমৰ ভিতৰত যদি টুৰিজিমৰ যদি সুন্দৰ ডেষ্টিনেশ্যন আছে তেতিয়াহ'লে দুখন জিলা এখন হৈছে আমাৰ ডিমা হাছাও আনখন হৈছে আমাৰ কাৰ্বি আংলঙতো ইতিমধ্যে ৱাটাৰফলকে আদি কৰি সাধাৰণতে মানুহে মেঘালয়লৈ যায় ৱাটাৰফল চাবলৈ কিন্তু মেঘালয়তকৈ বহু ৱাটাৰফল আমাৰ এই অঞ্চলত আছে বা আমি পানীৰ লগত যিটো ইতিমধ্যে খেল পানীৰ লগত যি ট্ৰেকিং এই ট্ৰেকিঙৰ কাৰণে আগন্তুক দিনত কাৰ্বি আংলঙত যাতে নাইট ট্ৰেকিং বিশেষকৈ আমি যাতে কৰিব পাৰোঁ আৰু কৰি পেলাই নতুনকৈ যাতে আমি ফৰেইন টুৰিষ্টটো আমি যাতে কৰিব পাৰোঁ তাৰ কাৰণে আজি কিছু আমি আলোচনা কৰিছোঁ গতিকে আগন্তুক দিনত মই ভাবোঁ যে টুৰিজিমৰ এটা হাব এটা হ'ব বুলি মই ভাবোঁ কাৰ্বি আংলং কাৰণ কাৰ্বি আংলং ইটছেল্ফ আসলে কাৰ্বি আংলং এটা মানে টুৰিজিমৰ কাৰণে হাব যেনেকুৱা ফেলকন আমাৰ দেখিছোঁ সেই ফেলকন চৰাইকে আদি কৰি বিভিন্ন যিহেতু চৰাই আহে মই ভাবোঁ যে ইয়াতে কেইবাটাও আমাৰ নেচাৰ টুৰিজিম আমি ডেভেলপ কৰিব পাৰোঁ আমি বাৰ্ড টুৰিজিম ডেভেলপ কৰিব পাৰোঁ আৰু ৱাটাৰ টুৰিজিম এই তিনিটা আমি বিশেষকৈ নেচাৰ টুৰিজিম বাৰ্ড টুৰিজিম আৰু ৱাটাৰ টুৰিজিমক লৈ পেলাই আমি যদি আগন্তুক দিনত কিছু প্লেনিং কৰাৰ কথা আমি ভাবিছোঁ মই ভাবোঁ এনেকুৱা প্লেনিং কৰিবলৈ যাওঁতে কিছু সময় লাগে আৰু সেই সময় যদি আমি নিৰ্ধাৰিত কৰিলোঁ 5 বছৰ যদি সময় নিৰ্ধাৰিত কৰিলোঁ মই ভাবোঁ যে 30 চনৰ ভিতৰত এটা সম্পূৰ্ণ 100% এটা ডেডিকেটেড টুৰিজিমৰ হাব হ'ব বুলি মই ভাবোঁ কাৰ্বি আংলং তাৰ কাৰণে ইউনাইটেড স্পিৰিটত আমি ভাৰত চৰকাৰে হওক বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে এইখন জিলাত আৰু লগতে আমাৰ মুখ্য কাৰ্যবাহী বিষয়া আতুলিৰাম ৰাহানকে আদি কৰি আমাৰ যিসকল টুৰিজিমৰ মানে ইয়াম বিত্তেশকে আদি কৰি আমাৰ প্ৰত্যেকটো বিভাগৰ MSCয়ে হওক বা বিভাগৰ বিষয়াসকলে যথেষ্ট কাম কৰি আছে মই ভাবোঁ 30 চনৰ ভিতৰত এখন ভাৰতবৰ্ষৰ ভিতৰত টুৰিজিমৰ এটা সুন্দৰ ডেষ্টিনেশ্যন কৰাৰ কাৰণে আমি ইতিমধ্যে প্লেনিং কৰিছোঁ सर पंचायत इलेक्शन 2 माह अतिक्रम পঞ্চায়তটো হৈ গ'ল সম্পূৰ্ণ পঞ্চায়ত গঠন হৈ গ'ল
পঞ্চায়ত সম্পূৰ্ণ হৈ গ'ল, গঠন হৈ গ'ল, আঞ্চলিক পঞ্চায়ত হৈ গ'ল, জিলা পৰিষদবিলাক এতিয়া হৈ আছে আৰু জিলা পৰিষদবোৰ আগন্তুক 6 আগষ্টৰ ভিতৰত জিলা পৰিষদ আমাৰ অসমত যিমানখন আছে গোটেইখন জিলা পৰিষদ মানে গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। স্যাৰ, ছ'চিয়েল মিডিয়াত এটা চৰ্চা চলি আছে যে কিছুমান বিধায়কৰ এবাৰ নাম কৰ্তন যাব বুলি, তাৰ ভিতৰত আপোনাৰ নামটো ওলাই আছে, কি ক'ব ছাৰ এইটো? মইতো নাজানো, কিন্তু যদি নাম কৰ্তন যাৰ আছে সেইকেইটা 100% টিকট পাব। ছাৰ আৰু এটা কথা, কৰ্তন হ'ব বুলি ওলাই আছে সেইকেইটা 100% টিকট পাব, সেইটো মই জানো। ছাৰ আৰু প্ৰাক্তন সভাপতি আছিলোঁ নহয়, মই দুবাৰ কৰোঁ। গতিকে আমি প্ৰাক্তন সভাপতি মই যেতিয়া আছিলোঁ তেতিয়াও কৰ্তনৰ লিষ্ট এখন ওলাইছে আৰু কৰ্তনৰ লিষ্টখনে কিন্তু টিকট পাইছে, সকলোৱে পাইছে। গতিকে যাৰ কৰ্তনৰ নাম ওলাইছে তেওঁলোকে টেনশ্যন ল'ব লগা নাই, 100% টিকট পাব। ছাৰ ইয়াত PNRDৰ ক্ষেত্ৰত যিহেতুকে আপুনি আহিছে, PNRDৰ প্ৰায় ইয়াত কিছুমান ৰিংৱেৰ এতিয়াও মানে আনকমপ্লিট হৈ আছে, যিখন লাংকাইজান বুলি এৰিয়া আছে তাত মানে পানীৰ কুঁৱা PNRDৰ ফালৰ পৰা আগতে হেৰি হৈছিলে, কিন্তু সম্পূৰ্ণ নহ'লগৈ। এইটো সন্দৰ্ভত আপোনাৰ হাতত কিমান তথ্য আছে? মইতো এতিয়া আপোনাৰ পৰা শুনিলোঁ, তথাপি আপুনি যিহেতু ক'লে, যিহেতু নিশ্চিত কোনটো ব্লকত বা হ'ব লুম্বাজং ব্লক পৰে, হয়। মই লুম্বাজং ব্লকত মানে আজিও ৰাইজে তাত পানী নাপালে, কিন্তু কাগজে কলমে হৈ গ'ল, মানুহে প্ৰায় বাতৰি প্ৰকাশ পাইছে। ঠিক আছে, এইটো আমাৰ এৰিয়া, এইটো কিবা লুম্বাজঙত কিবা কুঁৱা বনাই আছিলে PNRD আণ্ডাৰত। ভিডিঅ' আছে, এইটো কনচেপ্ট আছে। और उठा के मारा और इसी के साथ बहुत ही अच्छी क्रिकेट खेल रहे सालोटी। दुख नहीं होगा क्योंकि उन्होंने कहीं ना कहीं अपना काम यहाँ पे कर दिया। और तो आफ्टर लंबाजन 28 অফিচিয়েল ক্ৰিকেট কাপৰ স্ক'ৰ আগবাঢ়িল 29 ৰানলৈ। দুটা উইকেটৰ পতনৰ পিছত সুন্দৰ খেলৰ প্ৰদৰ্শন দেখুৱাইছে ইতিমধ্যে লম্বাজন 28 অফিচিয়েল ক্ৰিকেট কাপৰ দলটোৱে। We cannot, no one can differentiate both the teams here. Both the teams are equally balanced. And both the teams are wonderful and crucial team of Kabi Angan, especially in Deepu. They have played lots of games in this tournament here. So we hope that this match will be the crucial one in this tournament. Well done.